দোকানীতে ফুচকা দিলে বে খলতা জলি নুফুটিলে আইঐ পকয় মই বম ফুটিলে ঐ বল বল আজি সবর ঘৰতে দিহে যাম ঐ দেৱালী কাইলেহে আজি গুটে ফুটাই প্লানি শেষ কৰিবি নি এ আবে ভু কামেই নাই কাইলে আৰু এখোপামান কিনি লম তা কথা কোন বাপেকে এইগিটা আনোতে কোঠা কাটি দিম বুলি কৈছে হি আৰু আনে অ ৰাতিপুৱাই হ'ল আৰু কিবা এটা পাহৰিছো লাগিছে অ কাইলে দেৱালীও দেখোন ঐ নালিয়া ডাকে মাতুৱা মাতিনো কি মুডু কৰিবি এইটো অকৰা তই গমেই নেপায় আমি কি প্লেনিং কৰি আছো তই চা না বে আমি কি কৰো ঐ মাত ঐ নালিয়া দা ও আমি বাহিৰত বম ফুটাই আছো দেই ভালকে আহিব আয়ো তই জান খাবি নেকি ঐ গোটেইটো দেখোন কৈয়ে দিলি ঐ ইয়া মুখখনত ধান খেৰ সোপা দি থহো ঐ নালিয়া দা ঘৰত আছনে হাও আজি কোন কণা মছৰি ইমান ৰাতিপুৱা আহিলে ও নালিয়া দা আমি হে ৰখিবা কিবা দৰকাৰ আছিলে নেকি গৈছো আহিছে ৰ বাপেকে ঐ মৰিলো জল্লে মোক সোনকালে এইফালে ধৰি পেলানি চুচাই তুলি মাৰি দে আবে তহঁতি মোৰ ফালে এনেকে কেলে চাই আছ বে বাপে মোৰটোতো ভাগ বমেকে নজলিলে মাকা দোকানীতে ফুচকা দিলে বে খলতা জলি নুফুটিলে আইঐ পকয় মই বম ফুটিলে আইও মা ৰাতিপুৱাই দাঁতৰ জেবেৰা হিলাই পঠিয়ালে এইগিটাই বমে পক ফালি পঠিয়ালে আজি পা বম নুফুটা সোনকালে মোক লৈ যায় ইয়াৰ পা বাপে মোৰটো ফুটা পক ফালি পঠিয়ালে নহয় বল চেলোটেপ মাৰি ঘৰত পক জইন কৰি দিম বল বাপেকে ফলা কৰিলে ঘৰত আকৌ কোবাবলৈ আছে আইও ভগৱান কি পাপ কৰিছিলো ৰাতিপুৱাই বমে খতিহে আৰম্ভ হৈছে দেখোন আইও ফুইহা হংগেও মুখ বেকেটা কৰি পাপা কাইলে দেৱালী নহয় কাইলে দীপাৱলী পাপা কাইলে দেৱালী জ্বলাবলে বম ফটকা কেউলা এইবোৰ লাগিছিলে নহয় লাগিবই নেকি বাও শুনিছেনে কোৱাচোন বাৰু কি হ'ল এই দেৱালীৰ কাৰণে ল'ৰাটো কি লাগে বম ফটকা আনি দিয়ক আকৌ তাকে পাতিয়ে আছিলো লৰা ওলা একেবাৰে লৈ আহোগে বল পিছবেলা নহলে বৰ দাম কয় সঁচাকে নেকি পাপা বল আকৌ কি সঁচাকে মিছাকে মাৰি আছ আমি আহিছো দেই এইটো দেখোন আমাৰ নালিয়া কোনফালে যোৱা ইনে ফালে ওলাই আহিছিলো নালিয়া দা আপোনাৰ মুখখন কি হ'ল আকৌ নকবা আৰু ৰাতিপুৱাই মোক কোলা মচুৱাহঁতে মাতি দুৱাৰ মুখতে মোক ঘৰত বম দি দিলে নহয় একে চুতে লেং খাই মুখে চুখে বেকেটা হৈ গল বাপেকে হয় নেকি পিছে আপোনালোক কাইলে দেৱালী নহয় ইয়াক বোলে বম লাগে সেইকাৰণে বম কিনিবলৈ যাওঁ দুইটাই হয় নেকি ময়ো যাম তেতিয়াহলে ব'লা তেতিয়াহলে পাপা তেল চৰাকো লগত লৈ যাম ব'লা সেইফালে দিয়ে যাম নহয় তেল চৰাকো লগত লৈ যাম ব'লক আজিও পইচা নিদিলে কাম কৰা এইবাৰ মানে দেৱালীত বম ফটকা আনিব নোৱাৰো আৰু তেল চোৰা আপোনালোক কেলে তেল চোৰা কাইলে দেৱালী নহয় বম ফটকা নিবলৈ নোযোৱা নেকি এইবাৰ চাগে দেৱালীত বম ফটকা ফুটাবলে নেপাম পইচাই নাই নহয় তেল চোৰা তুমি চিন্তাই নকৰিবা আমি আছো নহয় ব'লা বম কিনিবলৈ যাওঁ ৰখিব তেতিয়াহলে বাইক কৰি থৈ যাওঁ তাই নহলে বিচাৰি ফুৰিব নকলে হব ব'লা তেল চোৰা তেল চোৰা বাইক আমি তেল চোৰাক বম কিনিবলৈ লৈ আহিছো দেই বিচাৰি নুফুৰিবা ব'লা বম লৈ লওক বম আলু বম কচু বম বিলাহী বম গাজৰ বম ঢেকীয়া বম দাদা আহক দোকানী মোৰ বতৰতে বৰ এইকেইদিন দিগদাৰ কৰি আছে নহয় কেউলা কুমতি এইবোৰ আছে নেকি
আইও দাদা এখন আপুনি বোম ফটকা দোকান পাইছে নে কীট পতংগ দোকান পাইছে ও ঐ কি আছে এইবোৰকে দি দে কেঁচু কুমতি ভেকুলী এইবোৰ আইও এজনে জান খাব গাতৰ পৰা উলিয়াই দিমগে নেকি ঐ নাই যদি ধৰি আনগে যা আইও বটি কেঁচু কুমতি নাই বাৰু চুপ ভেকুলীকে দুজনীমান ভৰাই দিছো দে দে আজি ৰাতি ঠিকছে ভাজি পেলানি খাবগে লাগিব মই গম পাওঁ নহয় তোৰ ওচৰতে পাই বুলি সেইকাৰণে মই তোৰ ওচৰলৈ আহিছো আইও বটি যিজনে কাষ্টমাৰ আহিলে ও এইবাৰ ৰঙা নীলা পিন্ধি কিয় লোৱা আহিবা হাতলত কলগছ পিন্ধি তুমি অনা স্কাইছত পিন্ধি দুয়ো থাকিম ঘূৰি ফুৰি আইও বটি এজন বম বেপাৰী নে মাইকেল জেকসন আৰে দাদা কি কব আগৰ জনমত মই মাইকেল জেকসনহে আছিলো কিন্তু এইটো জনমত মই বম বেপাৰীহে হলো আৰে দাদা আপুনি সেইবোৰ বাদ দিয়ক আপোনালোকক কেনেকুৱা বম লাগিব সেইটো কওক না বে আপোনাৰ দোকানত এনে কি বম আছে এভৰিথিং বম আছে আপোনালোকক কি বম লাগিব কক না বে আলু বম কচু বম বিলাহী বম গাজৰ বম মূলা বম ভেন্দি বম চব বম আছে বিলঙনি বমো আছে আইও গোন্দ পখী এখন চব্জি দোকান নে বমৰ দোকান আৰে দাদা ৰখিব আপোনালোকক মই দেখুৱাই আছো এইটো চক দাদা এইটো হৈছে আমেৰিকান কলগছ এবাৰ জ্বলাওক চশমা পিন্ধি বিচনাত লেং খাই পৰি থাকক আইও এইটো কলগছ নে কি আৰে দাদা এইটো হৈছে ইয়াৰ ভাগৰ বাপেক এইটো হৈছে ভূমিকম্পৰ চৰ্ট এবাৰ জ্বলাওক গোটেইখন ভূমিকম্প আহি যাব এইটো জ্বলালে আপুনি হেলমেট পিন্ধি জ্বলাব লাগিব আইও জঙা পখী নালাগেও এইটো নালাগে নেকি ৰখিব বেলেগ আছে নহয় সেয়া দেখুৱাইছো ও দাদা অকমান ভাল বম আনিব ৰখিব আপোনালোকক দুটামান তেগেৰা মাল দেখুৱাই আছো এইটো চক দাদা এইটো হৈছে ধুমকেতু চৰ্ট এইটো কি বস্তু এইটো হৈছে দাদা আপোনাৰ স্কাই শ্বট ওপৰত মাৰিবগে ভসকে গোটেইখন ৰামধেনু নিচিনা হৈ যাব ফসকে পাপা এইটোৱে টিভিতে মাৰি থাকে ওপৰত ধামকে বৰ ভাল লাগে মোক এইটো এনেকুৱা এটা লাগিব দেই পিছে দাদা এইটো দাম কিমান দাদা একেবাৰে হাতী গোবৰ নিচিনা ফেলফেলিয়া অনলি 2000 रुपया এইটো ল'ম বাৰু আৰু নিবলৈ আছে নহয় আৰু দেখুৱাচোন কি আছে দাদা আপুনি কিহৰ চিন্তা কৰিছে হা আপোনালোকক মই দেখুৱাই আছো নহয় দুটা নেগৰা মাল এইটো চক দাদা এইটো হৈছে কম্বো স্কাই শ্বটৰ পেক লগতে এটা ফ্ৰী পাব কেউলা বাকচ বা দাম পিছে দাদা কিনো দাম কব দেৱালী বুলি আপোনালোকক 1500 रुपयाতে দিছো আৰু এইটো কি বস্তু আৰে ভাইটি ইয়াৰ নাম হৈছে লক্ষ্মী বম এইটো বৰ বেলেগ ডেঞ্জাৰাছ বম আছে নহয় ইয়াৰ আগৰ বছৰ বাপেকে মই এপেকেট আনি ধান খেৰ লগাই বাপেকে ঘৰৰ ওচৰত জ্বলাই দিলো 100 টকা খলে গ'ল ছেকেণ্ড চুলুকে মোৰ ঘৰতে গোটেইখন সোমালে নহয় বাপেকে দুচুটমান মোৰ নাকতে সোমাই গ'ল গোটেই নাক চাক ধাম কৰিছে নাক চাক বেদাল খাই গৈছে আইও বটি আৰে দাদা আপোনালোকে কিহৰ চিন্তা কৰিছে আপোনালোকে এপেকেট কিনিলে লগত পাব এখন ঢকুৱা ফ্ৰী আইও দাদা নালাগে বেলেগ দেখুৱাও ধেত বৰ বেয়া মানুহ দেই ৰখিব গোটেই খোপা একেলগতে দেখুৱাই দিছো ইমান খোপা বম নে আৰে দাদা আৰু বহুত বম আছে আপোনালোকক দেখুৱালে দেৱালী চলি পাৰ হৈ যাব এই দুটা চক দাদা এই দুটা হৈছে ৰকেটৰ বাকচ ইয়াত আপোনাৰ চব ৰঙৰ ৰকেট আছে ৰঙা নীলা হালধীয়া সেউজীয়া বেঙুনীয়া আপোনালোকক কি ৰঙৰ লাগিব চব ৰঙৰ আছে বা মস্তি লাগিছে কিন্তু দেই আৰু দাদা এইবোৰ হৈছে ফটকা এইবোৰ আপোনাৰ জগমগৰ সমান মাত দিব সেইকাৰণে এইবোৰ দাম হৈছে 30 টকা দেৱালীত লগাই দিয়ক গোটেই ফেৰফেৰাই থাকিব আপোনাৰ ঘৰ আৰু এই বমবোৰৰ দাম কিমান হ'ব এইটো দাদা আপোনাৰ হৈছে 5000 আইও হেতা পখী ইমান দাম নে আৰে দাদা এইটো আপোনাৰ দাম নহয় যেনেকে গাড়ী মডেল থাকে এইটো ইয়াৰো মডেল ইয়াৰ দাম হৈছে আপোনাৰ এবাৰ কছত 300 रुपया কাম এটা কৰো এই তলৰ গোটেই খোপা কিমান হ'ব দাদা এই গোটেই খোপাত হ'ব আপোনাৰ 5000 অকমান কমাওক আৰু আৰে দাদা আপোনালোকক মই এনেকে দেৱালী যাব নিদো নহয় আপোনালোকক মই কেউলা কলগছ ফুল যাই বম চম চব মিলাই এইটো মই আপোনালোকক 5000 रुपया দি দিম সঁচাকে নেকি দাদা পেকিং কৰি দি নেকি কৰিয়ে দিয়ক তেতিয়াহ'লে আৰু তেতিয়াহ'লে আপোনালোক চবলৈকে হেপী দিৱালী আৰু আপোনালৈ থাকিল দে হেপী দিৱালী থেংক ইউ সকল আজি ভিডিঅ'টো ইমানতে সমাপ্ত মাৰিছো যদি ভাল পালে তেন্তে লাইক আৰু কমেন্ট কৰিবলৈ নাপাহৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু সকলোলৈকে হেপী দেৱালী আৰু দেৱালী মেইন ভিডিঅ'টো পৰহিলৈ আহিব আপোনালোকে চিন্তা নকৰিব তেন্তে